মুখেৰে কথা ক'ব নোৱাৰে নিজৰ বুকু ফালি অহা যন্ত্ৰণাৰ কথা। কিন্তু চকুলো আৰু কাটৰ চাৱনিয়ে বুজাই দিছে ইমান কষ্টত আছে। বিশ্বনাথৰ গহপুৰত এতিয়া নিৰীহ পশুধনৰ চকুত কেৱল অসহায় মৃত্যুৰ ভয়। ঘাতক লাম্পি ৰোগে গহপুৰৰ ইখনৰ পিছত সিখন গাঁৱত এতিয়া কালৰূপ ধাৰণ কৰিছে। মুখেৰে মাতিব নোৱাৰা নিৰীহ জীৱবোৰৰ গোটেই গাত ওলাইছে তেজ পুজ ভৰা ঘাঁ। যন্ত্ৰণাত সিহঁতে ছটফটাইছে, কান্দিছে। কিন্তু সিহঁতৰ এই অবুজ কান্দোন শুনিবলৈ যেন কোনো নাই। কৃষকসকলে নিজৰ সন্তানৰ দৰে পোহা গৰুটোক চকুৰ সন্মুখতে মৰি যোৱা প্ৰতিটো পলতে চকুলো টুকিছে। কিন্তু আটাইতকৈ বেদনাদায়ক কথাটো কি জানেনে? এই বোবা জীৱবোৰক বচাবলৈ যেতিয়া মালিকে হাহাকাৰ কৰি ঢাপলি মেলিছে পশু চিকিৎসালয়লৈ, তেতিয়া চিকিৎসালয়ৰ দুৱাৰত দেখা পাইছে কেৱল প্ৰকাণ্ড এটা তলা। কোনো নাই সিহঁতৰ কাষত থিয় হ'বলৈ। চৰকাৰী বিভাগৰ এই চৰম উদাসীনতাই যেন এই অবুজ জীৱবোৰক এক কৰুণ মৃত্যুৰ মুখলৈ ঠেলি দিছে। আজীৱন মানুহক সেৱা কৰা এই নিৰীহ জীৱবোৰৰ বেদনা বুজিবলৈ কাৰোবাৰ অন্তৰ গলিবনে? পশুপালন বিভাগীয় মন্ত্ৰী, চৰকাৰ প্ৰশাসনে সাৰ পাবনে? নিউজ ডেস্ক ৰিপৰ্ট, PB নিউজ।